পাকিস্তান উত্তেজনাই ভাৰতীয় অৰ্থনীতিক বান্ধি নাৰাখে মুডিজ নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ বিশ্ববিখ্যাত ৰেটিং সংস্থা মুডিছৰ ৰেটিঙে কৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পালেও ভাৰতৰ অৰ্থনীতিৰ ওপৰত বিশেষ প্ৰভাৱ নপৰিব সাউথ ইষ্ট এছিয়া সবৰেইনে শীৰ্ষক এক নতুন প্ৰতিবেদনত মুডিছে উল্লেখ কৰে যে ভাৰতৰ পাকিস্তানৰ সৈতে সীমিত আৰ্থিক সম্পৰ্ক আছে সেই সম্ভাৱ্য উত্তেজনাৰ সময়তো ভাৰতীয় অৰ্থনীতি স্থিতিশীল হৈ থাকিব সংস্থাটোৱে জনায় ভাৰতৰ দৃঢ় ৰাজহুৱা বিনিয়োগ আৰু নিজি খৰচৰ স্থিতিশীলতা ভাৰতৰ অৰ্থনীতিৰ মজবুত মূলাভিত্তি হিচাপে থাকিব যদিও ৰক্ষা খৰচ বাঢ়িলে চৰকাৰৰ মুঠ ব্যয় বৃদ্ধি হ'ব আৰু ধীৰে ধীৰে অৰ্থনৈতিক ঘাটতি হ্ৰাস কৰাৰ প্ৰচেষ্টাত প্ৰভাৱ পেলাব পাৰে ইপিনে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা অধিক সংকটজনক বুলি মুডিছে জনায় যদিও দেশখনত ডিজিপি বৃদ্ধিৰ সম্ভাৱনা মুদ্ৰাস্ফীতি হ্ৰাস আৰু বৈদেশিক মুদ্ৰা সংৰক্ষণ বৃদ্ধি পাইছে তথাপিও উত্তেজনা বৃদ্ধি পালে এই উন্নতিসকলৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি চেতাৱনী দিয়া হৈছে এই উত্তেজনা 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত এক মাৰাত্মক জঙ্গী আক্ৰমণৰ পিছত বৃদ্ধি পাইছে য'ত কিছুমান পৰ্যটকে প্ৰাণ হেৰুৱাইছে এই ঘটনাৰ পিছতে ভাৰতীয় 1960 চনৰ ইণ্ডাছ পানী চুক্তি বাতিল কৰে আৰু পাকিস্তানে 1972 চনৰ চিমলা চুক্তিৰ পৰা বাহিৰ হয় লগতে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশপথ বন্ধ কৰে ইতিহাস সাক্ষ্য আছে যে 1947 চনৰ পৰা এতিয়ালৈকে ভাৰত পাকিস্তানে 4বাৰ যুদ্ধ কৰিছে যাৰ মূল কাৰণ হৈছে কাশ্মীৰ সংঘাত মুডিছে স্পষ্টকৈ কয় এই ধৰণৰ উত্তেজনা দুয়ো দেশৰ মাজত সময়ত হোৱা দেখা যায় কিন্তু এইবোৰ সম্পূৰ্ণ যুদ্ধলৈ নাযায় বুলি অনুমান কৰা হৈছে এনে ধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক চেনেলটো লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ